নমস্কাৰ বন্ধুসকল, আমি আজি যাব ওলাইছোঁ পূজা চাবলৈ। বাবু, মই আৰু মা এয়া আমি আহি পূজাস্থলীত পাই গ'লোঁ। পূজা সোমাই ফ্ৰণ্টতেই লটাৰীৰ কাৰণে চিঞৰি আছিল 20 টকা বুলি, আৰু মায়ে লটাৰী টিকেট দেখি ৰ'ব নোৱাৰিলে, 20 টকা দি এটা টিকেট কাটিলে। মোক মিলাই দিব ক'লে কোনটো ফুটিছেনে নাই। এয়া চাওকচোন, 20 টকা টিকেট কাটি 5 টকাৰ এটা ভেচলিন পাইছে মায়ে। ভেচলিনটো লৈ মায়ে খুব সুখী হৈ পূজাৰ ভিতৰৰ ভাগলৈ আমি সোমাই গ'লোঁ। এয়া পূজাৰ ভিতৰৰ ভাগ, বহুতেই দোকান বজাৰ আহিছিল। তাৰপিছতে বাবুৱে খাব বিচাৰিলে এটা ঠাণ্ডা। সি হেনো কোকা ক'লা খায়, তাৰ কাৰণে তাক এটা ঠাণ্ডা কিনি দিব গ'লোঁ। এয়া সি কোকা ক'লাটো কিনি ল'লে। তাৰপিছতে আমি মন্দিৰৰ ওপৰৰ ভাগলৈ যাব ওলালোঁ। এয়া মন্দিৰৰ ওপৰৰ ভাগ, চিৰিয়েদি যাব লাগে। মন্দিৰটো পাহাৰৰ একেবাৰে ওপৰত হয়। মন্দিৰটোৰ নাম হৈছে শ্ৰী শ্ৰী দুধ কোঁৱৰ দেৱালয়। আমি প্ৰথমতে ভাবিছিলোঁ বাবু চিৰি দি যাব পাৰিবনে নোৱাৰে বুলি, কিন্তু চাওঁ যে সি যাব পাৰিছে। তাৰ কাৰণে কোনো চিন্তা নোহোৱাকৈ ওপৰলৈ যাব ল'লোঁ। এয়া চাওকচোন, মন্দিৰটো কিমান ওপৰত, যিহেতু মানুহবোৰ অহা যোৱা কৰি আছে। এই মন্দিৰটো বছৰত এবাৰেই হয়, পূজা বহাগ বিহুৰ সময়ত। এয়া মন্দিৰৰ ওপৰৰ পৰা মেলালৈ এনেধৰণৰ দেখা যায়। তলত মেলা হৈ আছে আৰু ওপৰত হৈ আছে পূজা। মহাদেৱ মন্দিৰ হয় ওপৰত। এয়া আমি আহি মন্দিৰৰ ওপৰত পাই গ'লোহি। মন্দিৰটো পাহাৰৰ ওপৰত, গছ বনেৰে ভৰা। তাৰ মাজতে মন্দিৰটো কিমান যে সুন্দৰ লাগে দেখিবৰ কাৰণে। আৰু যে ওচৰেৰে আপোনালোকে এটা চিৰি দেখা পাইছে, এইটো চিৰি, এইটোৱেদি যদি আৰু ওপৰলৈ যায় তেতিয়াহ'লে ওপৰত, একেবাৰে ওপৰত আৰু এটা মন্দিৰ আছে। কিন্তু তালৈ যোৱাৰ আমাৰ সাহস নহ'ল, যিহেতু বাবু আছিল লগত। বাবু ইমান দূৰ যাব নোৱাৰিব বুলি ভাবিলোঁ। তাৰপিছতে পূজা অৰ্চনা কৰি আমি তললৈ নামি আহিলোঁ। সেয়া বাবু, মই আহি আছোঁ আৰু মাও আহিছে বাবুৰ লগতে। তাৰপিছত ভাইটি ভণ্টিহঁত গৈছিলে পূজা চাবলৈ। সিহঁতৰ লগত হোটেলত কিবা এটা খাবলৈ ল'লোঁ, খাই ল'লোঁ হোটেলত কিবা এটা। খাই উঠি বাবুৱে বোলে আৰু গাড়ী কিনে, তাৰ কাৰণে বাবুক এখন গাড়ী চিলেক্ট কৰিব ক'লোঁ। সি আৰু ৰিম'ট গাড়ীহে চিলেক্ট কৰে, য'তে গ'লেও সি ৰিম'ট গাড়ী এখন কিনে। ইয়াৰ ৰিম'ট গাড়ী এখন চিলেক্ট কৰিলে। তাৰপিছত তাক ৰিম'ট গাড়ীখন কিনি দিলোঁ। 400 টকা লৈছিল ৰিম'ট গাড়ীখনৰ দাম, বেছিও নহয় খুব। তাৰপিছতে কিছু মিঠাই কিনি ল'লোঁ ঘৰলৈ, জিলাপি, বুনিয়া ভুজিয়া আৰু নিমকি এনেধৰণে। তাৰপিছতে আৰু বাবুৱে ডিম খোৱা হ'ল, তাৰ কাৰণে আৰু বাবুক এটা ডিম কিনি দি আমি ঘৰলৈ